গুড মৰ্ণিং। আজি বতৰটো খুব ভাল, ৰাতিপুৱাৰ পৰাই বৰষুণ দি আছে আৰু মই ইয়াত ৰাতিপুৱা চাহ খোৱাৰ কাৰণে চুজি বনাম। মই ঘি দিছোঁ, চেনিখিনি দি দিম, ভালদৰে লাৰি দিম। চাহ হৈ গ'ল। এয়া আমাৰ ৰাতিপুৱাৰ চাহ, এয়া আমাৰ ৰাতিপুৱাৰ ভাত সাজ, এয়া দালি, এয়া বুটৰ চাটনি, আলু ভাজি আৰু ভাত। এয়া হাজবেণ্ড অফিচত যাব ওলাইছে, তেখেতক মই নেমু পানী এগিলাচ খুৱাই খেলাওঁ, বহুত গৰম যিহেতু। ভাত খাইছে। এয়া আমাৰ দুপৰীয়া সাজৰ বিলাহী আলু এনেকৈ কণী বনাম। এয়া মই কণীকেইটা ফ্ৰাই কৰি লওঁ, আঞ্জাটো বহাই দিওঁ। এয়া মই আঞ্জাখিনিত পানী দি লওঁ। অলপ পনীয়া কৰিম, মানে চব্জি নকৰোঁ, দালি বনোৱা নাই। এয়া মই কণীটো দি দিলোঁ আঞ্জাত। এয়া হাজবেণ্ড আহি পেলাই অফিচৰ পৰা লাঞ্চ কৰিব, মানে 1 ঘণ্টা পায় লাঞ্চ টাইম। আৰু এইকেইটা আমাৰ কেম্পাছৰ ৰাজহাঁহ আৰু ইয়াৰ দুপৰীয়া সাজ, ভাজি একো ভজা নাই, কণীৰ আঞ্জা আৰু কণী ভাজি, বাছ ইমানে। তেতিয়াহ'লে আমি এতিয়া ভাতকেইটা খাই লওঁ। হেল্ল', গুড ইভিনিং। এয়া মই বুট আৰু পানী খালোঁ। মই মেকআপ কৰা এটা ভিডিঅ' দিছিলোঁ, তেতিয়াৰ পৰা মই মেকআপখিনি ৰিমুভে কৰা নাই, তেতিয়াহে কৰোঁ। আৰু এয়া মই মোৰ বিচনাখন দেখাই আছোঁ কেনেকুৱা হৈ আছে। শেষে কৰা নাই, এতিয়াহে ঠিক কৰিম। আৰু ইয়াৰ ভেচলিনেৰে মই মেকআপখিনি ৰিমুভ কৰিম, ধুনীয়াকৈ মাছাজ কৰি ল'ম। মেকআপ অলপ প্ৰশ্নত ৰাখিব নালাগে, মেকআপ থাকিলে পিম্পল ওলোৱা চান্স এটা থাকে। মেকআপটো ভালদৰে ৰিমুভ কৰিব লাগে। মই এনেকৈ ভালদৰে মাছাজ কৰি ল'ম। এয়া মোৰ ফটো আমি, আৰু মই এতিয়া কাপোৰ এখনেৰে ভালদৰে ঘঁহি কিনে চাফা কৰি ল'ম। একচুৱেলি মোৰ জিভাত কিবা এটা ওলাইছে, মই কথা কোৱাত অলপ প্ৰব্লেম পাই আছোঁ। এয়া মই নেমু লৈছোঁ, নেমুৰে ভালদৰে মাছাজ কৰি ল'ম। গৰমৰ দিনত নেমুটো প্ৰায় মানে স্কিনত লগাব লাগে, ভাল হয়। 2 মিনিটমান এনেকৈ থাকিম। তাৰপিছত মই ফেচ ৱাছেৰে এখনতে ধুনীয়াকৈ ঘঁহি কিনে থৈ দিম। ফেচ ৱাছ লগালেও 2 মিনিট 1 মিনিট যিমান পাৰে আৰু অলপ টাইম মাছাজ কৰিব লাগে স্কিনত। নাজানো মোৰ জিভাত কিবা ওলাইছে, মই কথা কোৱাত বহুত প্ৰব্লেম পাই আছোঁ। আৰু এয়া মই বেচন লগাইছোঁ। বেচনটো মই 2 দিন 3 দিনৰ মূৰত এনেকৈ প্ৰায়ে লগোৱাই যায়। এয়া মই ৰাতিৰ ভাতৰ যোগাৰ কৰি আছোঁ। আজি হাজবেণ্ডে দুপৰীয়াতে কৈ গৈছে আলু ভাজি আৰু দালি খাব। এয়া মই আলু ভাজিম। আলুটো বইল কৰি লৈছোঁ। আলু ভজাখিনি হৈ গ'ল মোৰ। এতিয়া মই দালিখিনি বইল কৰি লৈছিলোঁ, দালিখিনিতে তেল মাৰিম। এয়া পাঁচফোৰণ দিছোঁ, পিঁয়াজ, বইল দালি,
আৰু মই চাউলখিনি ধুই কিনে বহাই দিওঁ। আৰু এইটো মেকুৰী, আমাৰ কেম্পাছৰ মেকুৰী, এজনে প্ৰায় মোৰ ৰুমত আহে। মই কিবা কিবি খুৱাওঁ আৰু বিস্কুট দিছোঁ, বিস্কুটখন খোৱা নাই, তাক মাছ লাগে। আৰু ইয়াৰ দালিত মই জিৰা গুড়ি অলপ দিলোঁ। এয়া মোৰ দালি হৈয়ে গ'ল, ভাতটো বহাই দিলোঁ। এয়া মই বেচনৰ পকৰি বনাম, মানে কিবা খাব মন গৈছে। অলপমানে বনাইছোঁ যিহেতু মই অকলে খাম। হালধি, নিমখ, বেচন লৈ কিনে পানী অকণমান বেছি হৈছে বাৰু, মোৰ অলপ পনীয়া হৈ গ'ল, গমেই নাপালোঁ মই, কিন্তু খাই ভাল লাগিছে। কেতিয়াবা এইবোৰ মানে নিজে বনাই খাব মন যায়। হৈ গ'ল, চাহ নাখাওঁ বাৰু, মই এনেই চচ লগাই পেলাই খাম। এয়া আমাৰ ৰাতিৰ ভাত সাজ, দালি, আলু ভাজি আৰু অমিতা খাৰ।